হেল্ল' বন্ধুসকল, আপোনালোকৰ ভাল চাগে, মোৰো ভাল। নৱবৰ্ষৰ বতৰ এতিয়া, সকলো ব্যস্ত বনভোজ খোৱাত। মই ক'ব বিচাৰিছোঁ, প্ৰকৃতিৰ ৰাণী বগমাটিলৈ অহা বা আহিব খোজা বনভোজকাৰী দলসমূহক এতিয়াৰ পৰা সাৱধান। বনভোজ খাবলৈ আহি ভৰিব লগা হ'ব পাৰে বৃহৎ জৰিমনা। কাৰণ আজিৰে পৰা বাঙালীপাৰাৰ পৰা বগমাটিলৈ যোৱা পথত চলিছে প্ৰশাসনৰ হাই এলাৰ্ট তালাচী অভিযান। গতিকে আপোনালোকে ছিট বেল্ট পৰিধান কৰিব, দুচকীয়া বাহনত হেলমেট পৰিধান কৰিব, নথিপত্ৰসমূহ সম্পূৰ্ণ আনিব, নহ'লে ভৰিব লাগিব পাৰে আপোনালোকে বহুতো পৰিমাণৰ জৰিমনা। আৰু মদ্যপানৰ ক্ষেত্ৰতো প্ৰশাসনে বাধা আৰোপ কৰিছে। গতিকে চাই থাকক, এয়া প্ৰশাসনৰ আজিৰে পৰা আৰম্ভ হোৱা হাই এলাৰ্ট যি তালাচী অভিযানৰ দৃশ্য চাই থাকক। Non-counter naman,